নমস্কাৰ, শুভ সপ্তমী আটাইলৈ। মানসপন্থীৰ বিষয়ে এটা সৰু কথা বা জাননী আপোনালোকৰ আগত দিবলৈ বিচাৰিছিলোঁ। আচলতে মানসপন্থী বুলি তেনেকুৱা মোৰ থাপনাত কোনো কথা নাই। আচলতে মানসপন্থীটো কি হয়, আগতে মোৰ এনেকুৱা আছিলে, যিকোনো বন্ধু হওক, বান্ধৱী হওক বা যিকোনো সম্পৰ্কীয় যোনেই নহওক, মোৰ শুভাকাংক্ষী বা যোনেই নহওক, কাৰোবাৰ যদি মই কেতিয়াবা বিপদ হৈছে বা কিবা অসুখ হৈছে, যিকোনো কথাই যদি মই শুনা পাওঁ, আগতে আছিলে দেই তেনেকুৱা, আগতেও এতিয়াও অৱশ্যে সেইটোৱে হয়। মই যদি গম পাওঁ, মই কি কৰোঁ, একোতো কৰিব নোৱাৰোঁ, শাৰীৰিকভাৱে হওক বা মানসিকভাৱে বা পইচা পাতিটো যদি সহায় কৰিব নোৱাৰোঁ, মই কি কৰোঁ, মোৰ ফালৰ পৰা মই মোৰ থাপনাত প্ৰাৰ্থনা হিচাপে এগছি চাকি জ্বলাই দিওঁ। এনেই মোৰ খুব ভাল লাগে সেই কামটো কৰি, মই ভাল পাওঁ। প্ৰাৰ্থনা কৰোঁ যাতে যদি অসুখ হৈ আছে অসুখ ভাল হৈ যাওক, কিবা বিপদ বিঘিনি আছে যদি বিপদ বিঘিনি নোহোৱা হওক। তেনেকৈ কৰোঁতে কিছুমানে মোক কয়ো, কিন্তু কেতিয়াবা মই আগতে সেই কামটো মই নোকোৱাকেই মই কৰিছিলোঁ। বহুতখিনি তেনেকৈ মই কৰি পাইছোঁ। বহুত বন্ধু বান্ধৱৰ, কেতিয়াবা তেখেতসকলৰ মাক দেউতাকৰ অসুখৰ সময়তে হওক বা অপাৰেশ্যনৰ সময়তো, আনকি মই অষ্টপ্ৰদীপ আৰতি, নৱপ্ৰদীপ আৰতি, মোৰ মনৰ পৰা দেই, এইটো মই দেখাবৰ কাৰণে মোৰ অন্তৰৰ পৰা মই সেই কামবিলাক মই কৰি পাইছোঁ। প্ৰতিদান কি পাইছোঁ সেইটো মই কোনোদিনেই চিন্তা কৰা নাই, সেইটো মই সদায় ঈশ্বৰৰ ওপৰত এৰিছোঁ। কোনোদিন সেইটোভাৱে মই থকাও নাই, কিন্তু মোৰ ভাল লাগে, মই সেই বস্তুটো কৰি খুব ভাল পাওঁ। ঠিক তেনেকৈ নৱৰাত্ৰিৰ সময়তে যেতিয়া মই এনেকৈ কৰিছিলোঁ, তেনেকৈ মোৰ বন্ধু বান্ধৱী কিছুমানে কয় যে আমাৰ নামত এগছ চাকি জ্বলাই দিবি, বা কোনোবাই যে কয় যে আমাৰ নামত এগছ চাকি জ্বলাই দিব, বা মেছেঞ্জাৰত এনেকৈ মেছেজ আহোঁতে মই ফেচবুকত যেতিয়া দিছোঁ মানসপন্থী বুলি দিওঁ, কাৰণ কোনোবাই মানস কৰে আৰু সেই হিচাপে সেই বন্তি গছ ইয়াতে জ্বলোৱা হয়। সেনেকৈ দিওঁতে এতিয়া মেছেঞ্জাৰত কি হৈছে, চবৰে এটা আশা, বিভিন্নজনৰ বিভিন্ন আশা, বেলেগ বেলেগ আশা, কয় যে এগছ চাকি আমাৰ নামত জ্বলাই দিব, আৰু তাৰ কাৰণে কিছুমানে অৰিহণাও দিব বিচাৰিছে। কিন্তু কথা হৈছে কি, যিহেতু মোৰ এইভাগ ব্যক্তিগত গোসাঁইঘৰ, কোনো স্পেচিফিক মন্দিৰ বা যেনেকৈ দুৰ্গা মন্দিৰ বা কৃষ্ণ মন্দিৰ বা শিৱ মন্দিৰ বা গণেশ মন্দিৰ তেনেকুৱা ৰাজহুৱা মন্দিৰ নহয়, গোসাঁইঘৰ এভাগ। যেনেকৈ আনৰ গোসাঁইঘৰ থাকে, বেলেগ বেলেগ বিগ্ৰহ থাকে বা মূৰ্তি থাকে বা আপোনাৰ ফটো থাকে, ঠিক তেনেকুৱা, বা কাৰোবাৰ হয়তো সিংহাসন আছে, ঠিক তেনেকুৱাই মোৰ আৰাধ্যসকল মই এনেকৈ ৰাখিছোঁ। এভাগ হৈছে ব্যক্তিগত গোসাঁইঘৰ এভাগ। ইয়াতে অৰিহণা লোৱাৰ প্ৰশ্ন কোনোদিনেই নাহে, আৰু একেবাৰেই সেই বস্তুটো আপোনালোকে মোক নক'ব, মোৰ খুব বেয়া লাগে ক'লে, মই খুব দুখ পাওঁ আচলতে। আৰু নৱৰাত্ৰিৰ সময়ত মই এই মানসপন্থী গছ জ্বলোৱাৰ কাৰণ এটাই, মায়ে যদি আজি মোক কয় যে মোৰ নামত তই ইমানকেইগছ চাকি জ্বলা, মই ডেফিনেটলি জ্বলাম, হয়নে নহয়? মায়ে কৈছে, মাৰ আদেশ বা মাৰ ইচ্ছা। কিন্তু তেখেতে কি ৰূপ লৈ মোৰ ওচৰত আহে বা কি ৰূপ লৈ মোক কি বিচাৰে সেইটোতো মই নাজানো, সেইটো কোনেও নাজানে। আৰু যেতিয়া আপোনালোকৰ মাজৰ কোনোবা সদাশয় ব্যক্তিয়ে মোক যেতিয়া এগছি চাকি দিবৰ কাৰণে অনুৰোধ কৰে, নিজৰ বিভিন্ন ধৰণৰ সমস্যা বা দুখবিলাক কৈ, মই তেখেতসকলক সমবেদনা জনোৱাৰ বাহিৰে বেলেগ মোৰ একো নাই। আৰু মই এটাই কাম কৰিব পাৰোঁ, মই কেৱল প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে তেখেতসকলৰ সেই কষ্টটো উপশম হয়। তাৰ কাৰণে মই এগছ চাকি মোৰ থাপনাত মই জ্বলাই দিওঁ, যিটো আগতে কৰিছিলোঁ, আগতেও কৰি আহিছোঁ, বহুত বছৰৰ পৰাই মই কৰোঁ। আচলতে এইটো মানুহৰ দুখ কষ্ট চাব বেয়া লাগে, সেনেকুৱা নিচিনা। মই কি কৰোঁ, চাকি গছেই জ্বলাই দিওঁ, একোতো কাকো সহায় কৰিব নোৱাৰোঁ, যেনেকৈ মই আগতে ক'লোৱেই। গতিকে ইয়াতো সেই তেনেকুৱাই মানসপন্থী, কি, কোনোবাই মানস কৰিছে, সেই বন্তি গছেই মানসপন্থী বুলি মই কৈছোঁ। ধৰক ইয়াতে মই এতিয়া নৱৰাত্ৰিৰ আৰম্ভণিৰ পৰাই মোক কোনোবাই কৈছে যে এগছ চাকি জ্বলাই দিব, এনেকুৱা হৈছে, একদম বহুত দীঘলকৈ নিজৰ সমস্যাখিনি কয়। চাওক, তেনেকুৱা সমস্যা কোৱাৰ লগে লগে যে মই কোৱাৰ লগে লগে যে সমাধান হ'ব সেইটো নহয়। অন্তৰেৰে আপোনালোকে কোৱাৰ লগে লগে সকলো ভক্তৰ কথা ভগৱানে শুনেই। আৰু এইটো এনেকুৱা নহয় যে মই ক'লেহে শুনিব, আপোনালোকে ক'লে নুশুনে। আমি সকলো তেওঁৰে সন্তান, পিতৃ মাতৃয়ে প্ৰত্যেক সন্তানৰে কথা শুনে। এনেকুৱা নহয় যে মই ক'লেহে শুনিব বা তেনেকুৱা। আৰু কিছুমানৰ সুৰ এনেকুৱা লাগিছে মোৰ, কালি অলপ কথাটো ভাল লগা নাই। পাৰে যদি সময় পায় যদি এগছ দি দিবচোন আমাৰ নামত, আমি জিপে কৰি দিম আপোনাৰ মাননিটো। এই বস্তুটো মোৰ কালি অলপ বেয়া লাগিছে। গতিকে মই ভিডিঅ' আকাৰে আপোনালোকক কথাটো জনাব বিচাৰিছোঁ। এইটো মোৰ এটা কাতৰ অনুৰোধ, আপোনালোকৰ ওচৰত কৰজোৰে অনুৰোধ কৰিছোঁ মই, যে মোক বৰঙণিৰ কথা বা অৰিহণাৰ কথা মোক নক'ব। মই এগছ চাকি জ্বলাইছোঁ, এগছ চাকিতটো মই কি 5 টকাকৈ ল'ম আপোনালোকৰ পৰা। তাতে মোৰ এইটো ব্যক্তিগত গোসাঁইঘৰহে। গতিকে আপোনালোকে মোক কৈছে, মই
আদেশ বুলি ধৰিছোঁ, অনুৰোধ বুলি ধৰিছোঁ, মই মোৰ মাজৰে আপোনালোকক শুভাকাংক্ষী বুলি ধৰিছোঁ। খুব ভাল লাগিছে মোৰ এই কামখিনি যে মই আপোনালোকৰ জৰিয়তে যে মই এই কামখিনি মানৱ বন্তিসমূহ যে মই মাৰ ওচৰত মই জ্বলাবলৈ পাৰিছোঁ, মোক যে সেই সুবিধাকণ আপোনালোকে দিছে, কাৰোবাৰ কাৰণে যে মই এইখিনি কাম নৱৰাত্ৰিৰ মাজত যে মই কৰিবলৈ পাইছোঁ, মায়ে যে মোক এই সুবিধাখিনি দিছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু এটা কথা মই থাপনাৰ আগতেই আপোনালোকক বহি মই কওঁ, যদিও মোৰ এইভাগ ব্যক্তিগত গোঁসাই ঘৰ, ইয়াতে মোৰ 4 গছি চাকি জ্বলে। এয়া দেখিছে নহয়, এইফালে 2 গছ তেলৰ চাকি জ্বলে আৰু এইফালে জ্বলে 2 গছ ঘিউৰ চাকি। ইয়াতে তেলৰ চাকি এগছ মোৰ মূল চাকি, সেই বাওঁফালৰ গছ, তাৰপিছত এয়া দেৱীমাৰ আসনৰ দেৱীমাৰ চাকি জ্বলে আৰু এইফালে 2 গছ ঘি চাকি সেয়া জ্বলে, সেই সিগছ জ্বলে বিষ্ণুৰ নামত জ্বলে, শ্ৰীহৰি নাৰায়ণৰ নামত। আৰু এই চাকি গছ যে দেখিছে, এই গছ জ্বলে বাবা অগ্নিনাভৰ নামত জ্বলে। আৰু এইফালে হৈছে মোৰ বিষ্ণু আসন, এইফালে গোটেইখিনি আপোনালোকে দেখিছেই। এইফালে গণেশ বাবা আছে ইয়াতে, যিহেতু মাতৃৰ পৰা সন্তান আঁতৰ কৰিব নাপায় বুলি কয়, গতিকে গণেশ বাবাক মই ইয়াতে ৰাখিছোঁ। আৰু এই গছ দেৱী আসনৰ চাকি হয় এয়া, আৰু এই গছটো অক্ষয় বন্তি এতিয়া জ্বলি আছে। আৰু মই এটা কথা ভাবিছোঁ, এটা কথা মই থিৰাং কৰিছোঁ, নৱৰাত্ৰিৰ সময়ত এতিয়া মোক যিখিনিয়ে কৈছে চাকি দিবলৈ, সেইকেইগছ চাকি মই জ্বলাই যাম। আজিও 11 গছ চাকি জ্বলিব, মানৱ বন্তি জ্বলিব। এতিয়ালৈকে মই ৰাতিপুৱাৰ নিত্য পূজাখিনি মই এতিয়া আৰম্ভ কৰিমহে। কিন্তু নৱৰাত্ৰি শেষ হোৱাৰ পাছত মোৰ সুবিধা অনুযায়ী যেতিয়াই মোৰ ধৰক চাকি দিয়া পৰিব, কাৰণ মোৰতো বেলেগ মানুহ নাই আৰু পুৰোহিত নাই, আৰু যিহেতু মোৰ ইয়াতে বাবা চন্দ্ৰমৌলি বাবা আৰু মা দুয়োগৰাকীয়ে জীৱন্ত আৰু জাগ্ৰত, তেখেত দুয়োজনেই স্বয়ং প্ৰাণ প্ৰতিষ্ঠিত। এয়া মই আপোনালোকক থাপনাৰ আগত বহিয়েই কৈছোঁ। ইয়াতে মোৰ বাবা চন্দ্ৰমৌলিৰ গাতো প্ৰাণ আছে, অগ্নিনাভ বাবাৰ অংশ আহি ইয়াতে জাগ্ৰত হৈছিল, সেইটো আপোনালোকে জানে। বান্ধৱী শিখাৰ ভিডিঅ'ৰ দ্বাৰাই আপোনালোকে হয়তো সেই কথাটো গম পাইছে। মই কৈছিলোঁ শিখাৰ এটা ভিডিঅ'ত কথাখিনি মই কৈছিলোঁ। আৰু তাৰ দুদিনমান আগতে মোৰ মাৰ গাতো স্বয়ং প্ৰাণ প্ৰতিষ্ঠা হৈছিলে। কিছু ইণ্ডিকেশ্যনো মই পাইছিলোঁ নৱৰাত্ৰিৰ ঘৰটো লৈ পেলাই। ইমান ডাঙৰ কথা এটা মই এনেই আপোনালোকৰ আগত মই ক'ব নোৱাৰিলোঁ হয়। গতিকে ইয়াতে মই এটা কথা ভাবিছোঁ, নৱৰাত্ৰিৰ পাছত এগছ চাকি, যেনেকৈ ইয়াতে মোৰ এতিয়া 4 গছি চাকি জ্বলে, এগছ চাকি জেনেৰেল চাকি হ'ব, মানে ৰাজহুৱা বন্তিৰ নিচিনা এগছ মানে জেনেৰেল চাকি। সেই গছ চাকি সকলোৰে নামত, প্ৰত্যেক জীৱকুলৰ নামত সেই চাকিগছ মোৰ এই থাপনাত জ্বলিব। মানে সেয়া কোনো ব্যক্তিৰ নামত বুলি নহয়, প্ৰত্যেক জীৱকুল, মানে কোনো মানে পৃথিৱীৰ সকলো ব্যক্তি, মোৰ চিনাকি অচিনাকি সম্পৰ্কীয়, মানে যোনেই হওক, তেতিয়া মানে কি হ'ব, এই যে মোৰ নামত এগছ চাকি দিব বা এগছ চাকি দিব, এনেকৈ তাৰমানেতো মোৰতো অসুবিধা হ'ব, কাৰণ মোৰ মানুহো নাই। আৰু মই ইয়াত পুৰোহিত মই ৰাখিব নোৱাৰোঁ এইকাৰণে, কাৰণ মোৰ শ্ৰদ্ধাৰ শাস্ত্ৰী ডাঙৰীয়া চিত্ৰৰঞ্জন শৰ্মা শাস্ত্ৰী ডাঙৰীয়া দাদাই মোক কৈছে যে যিহেতু মোৰ মা স্বয়ং প্ৰাণ প্ৰতিষ্ঠিত, তেখেতক মই মানে বেলেগৰ দ্বাৰা তেখেতে কোৱা মতে মোৰ মৰমতহে সন্তুষ্ট হৈ তেখেত ইয়ালৈ আহিছে। গতিকে মই যেনেকৈ এতিয়া ষষ্ঠীত বেদীত মাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে, দশমীত তেখেতসকলে বিসৰ্জন দিব, ইয়াততো মোৰ তেনেকুৱা নহয়। তেখেত নিজে আহিছে, অগ্নিনাভ বাবাৰ অংশ হৈ বাবা চন্দ্ৰমৌলি ইয়াতে নিজে প্ৰতিষ্ঠিত হৈছে। বাবাৰ গাত এভাগী চন্দ্ৰবিন্দু আছে, আৰু ইটো চাইডে বাবাৰ গাত মহাকালেশ্বৰ বাবাৰ মুখ এখনো আছে। শাওণ মাহত সেইটো এইবাৰ মই প্ৰত্যক্ষ কৰিছোঁ সেয়া। গতিকে ইয়াতে মই তেখেতসকলক পুৰোহিতে আহিব কৰিব সেনেকুৱা ধৰণৰ কোনো কথা নাই। মই যিখিনি কৰিছোঁ মোৰ মৰমত তেখেতে সন্তুষ্ট হোৱা বুলিয়েই মোক দাদাই কৈছে। গতিকে যেতিয়া মোৰ অসুবিধা হয়, 7 দিন 8 দিন মোৰ গোঁসাইঘৰ বন্ধ থাকে, তেতিয়া মোৰ এই গোঁসাইঘৰত মোৰ একো কাম নহয়। আকৌ যেতিয়া মই কৰিব পৰা হওঁ তেতিয়াহে মই ইয়ালৈ আহোঁ। গতিকে এনেকুৱা নহয় যে ডেইলিয়ে সেই চাকি গছ জ্বলিব। গতিকে যেতিয়াই মোৰ সুবিধা হয়, যেতিয়া চাকি জ্বলিব তেতিয়া সেই চাকি গছো জ্বলিব। আৰু আপোনালোকক একদম মই কৰজোৰে অনুৰোধ কৰিছোঁ, মোক অৰিহণা দিয়াৰ কথা একেবাৰেই নক'ব। মই কোনো অৰিহণা নলওঁ, আৰু এই নৱৰাত্ৰিৰ চাকি কেইগছৰ কাৰণেতো নলওঁৱেই কোনো কাৰণত, কাৰণ এইখিনি মই অলপ স্বাৰ্থপৰ হৈছোঁ। আপোনালোকে মোক ইমান ধুনীয়া সুবিধা এটা দিছে, আপোনালোকক শুশ্ৰূষা কৰা, মই এৰি দিম জানো? পূজা বুলিতো আপোনালোক মোৰ ঘৰলৈ অহা নাই।
জিলাপি এখন খাওঁ বুলিতো পোৱা নাই আপোনালোকৰ লগত, গতিকে এইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ইমান ধুনীয়াকৈ আপোনালোকৰ নামত ইয়াতে চাকি জ্বলাবলৈ পাৰিছোঁ আৰু মোক কি লাগে, হয় নহয়? ইমান ধুনীয়া সুবিধা কৰি দিলে। গতিকে সেইখিনি সুবিধা মই সহজে এৰি নিদিওঁ, কিন্তু যিহেতু মোৰ ঠাইও কম ন, এইখিনি অকণমান ঠাইতহে মই এইখিনি কাম কৰোঁ, গতিকে বাহুল্য মই কৰিব নোৱাৰোঁ। আৰু এটা কথা, মই থাকোঁ ফ্লেটত। ফ্লেটত এটা ধৰক আপোনালোকে জানে এটা সীমাবদ্ধতা থাকে। ৰাজহুৱা মন্দিৰ হিচাপে মই কৰিব নোৱাৰোঁ, কাৰণ কিয় মানুহ অহা যোৱা বা বেছি আপোনালোকৰ হুলস্থুল বা এনেকুৱা ধৰণৰ বা ৰাজহুৱা মন্দিৰত যিটো হয় সেইটো মই কোনো কাৰণতে ইয়াত কৰিব নোৱাৰোঁ। ইয়াত কিছু সীমাবদ্ধতা আছে, ফ্লেটৰ জীৱন আপোনালোকে জানে বহুতে গুৱাহাটীত। গতিকে মই ৰাজহুৱা বন্তিৰ নিচিনাই এগছি মানে মানস বন্তি বুলিয়ে ক'লোঁ মই, সেই মানস বন্তি গছ এগছি মানস বন্তি নৱৰাত্ৰিৰ পিছৰ পৰা দশমীৰ পিছত যেতিয়াই মই আকৌ আৰম্ভ কৰিম, নিত্য পূজা যেতিয়া আৰম্ভ কৰিম, সেই মানস বন্তি গছ এই ঘটৰ জেগাতে, এতিয়া ইয়াতে ঘট আছে, এই ঘটৰ জেগাতে ইয়াতে মানস বন্তি গছ মই ৰেগুলাৰ আপোনালোক সকলোৰে কাৰণে মই জ্বলাম। কিন্তু অৰিহণা দিয়াৰ কথা মোক নক'ব, আৰু যদি অৰিহণা লাগে মই আপোনজনৰ নিচিনাকৈ আপোনালোকক ক'ম যে মোক অলপ অৰিহণা লাগে দিয়ক, কিন্তু উজাচি মোক 500 টকা দিম, 1000 টকা দিম, জিপে নাম্বাৰটো দিয়কচোন, মোৰ বৰ বেয়া লাগে, মই বৰ দুখ পাওঁ সেইষাৰ কথা ক'লে। সেইকাৰণে আপোনালোকৰ আগত খুলি পেলাই মোৰ মা আৰু পিতাৰ আগতে আপোনালোকক এই কথাখিনি কৈছোঁ, বেয়া নাপাব। আৰু সকলোকে পুনৰ শাৰদীয় দুৰ্গোৎসৱ আৰু নৱৰাত্ৰিৰ আন্তৰিক শুভকামনা জনালোঁ। দেৱী মাই সকলোকে কৃপা কৰক, সকলোৰে অপায় অমংগল যিমান আছে সকলোৰে দূৰ হওক। আৰু কথাখিনি কোৱাৰ কাৰণে একেবাৰেই মোক বেয়া নাপাব, আৰু যদি বেয়া পাইছে বা যদি দুখ পাইছে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। আৰু এইখিনিকে কৈছোঁ, এইখিনিকে কৈ আকৌ পুনৰ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।